আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰকাতুহ। মৰমৰ ভাই ভনীসকল, আহক আজিৰ হাদিছটো শুনো। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে, যি ব্যক্তিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনাখন তাৰ দুখ কষ্ট দূৰ কৰি দিব। আৰু যি ব্যক্তিয়ে কোনো বিপদগ্ৰস্ত ব্যক্তিৰ বিপদ দূৰ কৰি দিব, আল্লাহে পৃথিৱীত আৰু আখিৰাতত তাৰ বিপদ দূৰ কৰি দিব। যি ব্যক্তিয়ে কোনো মুছলিমৰ দুখ ক্ৰুটি গোপন কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ দুখ ক্ৰুটি গোপন কৰিব। যি ব্যক্তি কোনো মুছলমান ভাতৃক সাহায্য কৰিব, আল্লাহে সেই ব্যক্তিক সাহায্য কৰিব। যি ব্যক্তি জ্ঞান লাভৰ বাবে কোনো পথ গ্ৰহণ কৰিব, ফলত আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিব। যিসকল লোকে আল্লাহৰ ঘৰসমূহৰ মাজৰ কোনো এটা ঘৰত অৰ্থাৎ মছজিদত সমবেত হ'ব আৰু কোৰআন তিলাৱত কৰিব, সকলোৱে মিলিত হৈ তাৰ শিক্ষা ল'ব আৰু শিক্ষা দিব, তেওঁলোকৰ ওপৰত অৱশ্যে প্ৰশান্তি অৱতীৰ্ণ হ'ব, ৰহমতে তেওঁলোকক ঢাকি ল'ব, ফিৰিষ্টাসকলে তেওঁলোকক আগুৰি থাকিব আৰু আল্লাহে তেওঁলোকৰ কথা এনেকুৱা এখন বৈঠকত উল্লেখ কৰিব, যিসকল তেওঁৰ ওচৰত উপস্থিত থাকিব। যি ব্যক্তি তাৰ আমল নামাৰ কাৰণে পিছুৱাই থাকিব, তাৰ বংশ পৰিচয় তাক আগুৱাই লৈ যাব নোৱাৰিব। মৰমৰ ভাই ভনীসকল, এই হাদিছটো লোৱা হৈছে মুছলিম শৰীফৰ পৰা আৰু হাদিছ নং হৈছে 2699। জাযাকাল্লাহু খাইৰা।